ভাৰত চৰকাৰে পাৰ্লিয়ামেণ্টত ৰাজ্যসভা আৰু লোকসভাত যি কৃষক বিৰোধী আইন পাছ কৰিলে, গৃহীত কৰিলে, সেই আইনৰ ফলত কৃষকসকলৰ সকলো সামগ্ৰী বৃহৎ বণিক গোষ্ঠীৰ ওচৰত পানীৰ দামত বিক্ৰী কৰিব লাগিব। কৃষি সম্বন্ধীয় কৃষকসকলৰ যিমানবিলাক সমস্যা হ'ব, তাৰ কাৰণে গছৰ তৰি তৰি আদালতে জিলা মহকুমা ইত্যাদিত ঘূৰিব লগা হ'ব। বিভিন্ন প্ৰকাৰে হাৰাশাস্তিৰ সন্মুখীন হ'ব। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দিয়া MSP মিনিমাম ছাপৰ্টিং প্ৰাইচ, এই চৰকাৰৰ দিনত যি কৃষক বিৰোধী বিল উত্থাপন কৰিছে, এইটো নোহোৱা হ'ব। গতিকে এনেকুৱা জনবিৰোধী, কৃষক বিৰোধী বিলৰ আমি বিৰোধিতা কৰিছোঁ। আমি চৰকাৰক দাবী জনাইছোঁ, চৰকাৰে যাতে এই কৃষক বিৰোধী বিল বাতিল কৰি কৃষকসকলৰ সুবিধা কৰি দিয়ে, কৃষকসকল যাতে হাৰাশাস্তি খাব লগা নহয়। ধন্যবাদ।